হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, গণতন্ত্ৰ দিৱসৰ ভাষণ। চ' গাইজ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে নমস্কাৰ। সন্মানীয় আজি সভাৰ সভাপতি মহোদয়, অধ্যক্ষ মহোদয়, শিক্ষক-শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী, ভাইটি-ভণ্টিসকল। পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই পবিত্ৰ দিনত ভাষণ দিয়াৰ সুবিধা প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি 78তম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আজিৰ দিনটো ভাৰতবৰ্ষৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোত ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল। গণতন্ত্ৰ দিৱসৰ মুখ্য সমাৰোহ দিল্লীৰ লগতে সমগ্ৰ ৰাজ্যসমূহত উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ কাৰণে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলৰ স্মৰণ কৰা হয়। কেৱল এইখিনিয়ে নহয়, দেশৰ নাগৰিক হিচাপে আমাৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে। মই মোৰ চুটি ভাষণৰ জৰিয়তে সকলোকে আহ্বান জনাওঁ যে আজি আমি আমাৰ দায়িত্ব পালন কৰি আমাৰ দেশৰ নাম বিশ্বৰ ভিতৰত উজ্বলাই তুলিব পাৰোঁ। জয় হিন্দ, জয় ভাৰত। চ' গাইজ, আপোনালোকে এনেকৈ গণতন্ত্ৰ দিৱসৰ ভাষণ দিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।